বিৰাট এটা ভাল খবৰলৈ আপোনালোকৰ মাজলৈ আহিছোঁ য'ত নেকি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা বৃহৎ ঘোষণা কৰিছে কোন বিভাগত কিমান চাকৰি ওলাইছে সম্পূৰ্ণ ডিটেইলছ আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিবলৈ পাব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব য'ত নেকি কোন বিভাগত কিমান চাকৰি ওলাইছে বৰ্তমান ওলাইছে 22262টা পদ খালী হৈ আছে কোন বিভাগত হৈ আছে আৰু কেনেকৈ আপোনালোকে এপ্লাই কৰিব সম্পূৰ্ণ ডিটেইলছ আপোনালোকে আজিৰ ভিডিঅ'টোত পাব গতিকে দেৰি নকৰি আমি মূল বিষয়টোলৈ আহিছোঁ আৰু আপোনালোকে এই ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব বৰ্তমান এই ভিডিঅ'টোত মোক 1000টা লাইক লাগে চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি মই আশা ৰাখিছোঁ বন্ধুসকল বিৰাট এটা ভাল খবৰলৈ আপোনালোকৰ মাজলৈ মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ য'ত নেকি এই ভিডিঅ'টোত আপোনালোকৰ বহুতৰে উপকাৰ হ'ব গতিকে দেৰি নকৰি আজি আমি এই ভিডিঅ'টোৰ মাজলৈ আহোঁ য'ত নেকি অসম চৰকাৰৰ অধীনত বৰ্তমান 22762টা পদ মুকলি কৰা হৈছে কোন আৰু ক'ত এইখিনি পদ মুকলি হৈছে গতিকে সম্পূৰ্ণ আজিৰ এই ভিডিঅ'টোৰ ডিটেইলছত আলোচনা কৰিবলৈ ওলাইছোঁ দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক আৰু ক'ত কেনেকৈ অনলাইন আবেদন কৰিব লাগে সম্পূৰ্ণ ডিটেইলছ আপোনালোকে এক কথা কৰক কৰি পেলাই আপোনালোকে অনলাইন আবেদন কৰক নমস্কাৰ বন্ধুসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ বৰ্তমান আমাৰ অসমত 22762টা পদ মুকলি হৈছে কৃষি বিভাগত হৈছে অসম ৰাজ্যিক বিদ্যুৎ বিভাগত হৈছে আৰক্ষী বিভাগত হৈছে স্বাস্থ্য বিভাগত হৈছে তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ স্বাস্থ্য বিভাগ তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ বিভাগতো পদ মুকলি হৈছে গতিকে কোনখিনি পদ ক'ত কিমানকৈ ওলাইছে আৰু কেনেকৈ আপোনালোকে এপ্লাই কৰিব আজিৰ ভিডিঅ'টোৰ সম্পূৰ্ণ ডিটেইলছত আপোনালোকক ক'বলৈ ওলাইছোঁ গতিকে গোটেই পদখিনি হৈছে অনলাইন হয় আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব কৃষি বিভাগত ওলাইছে 2500টা পদ খালী আৰক্ষী বিভাগত ওলাইছে 200টা পদ খালী স্বাস্থ্য বিভাগত ওলাইছে 500টা পদ খালী স্বাস্থ্য বিভাগত 500টা পদ খালী তৃতীয় বৰ্গত 2000 আৰু চতুৰ্থ বৰ্গত 2000 টোটেল স্বাস্থ্য বিভাগত ওলাইছে 4500টা পদ খালী তাতোতকৈ বিশেষকৈ আৰু এটা ইম্পৰ্টেণ্ট খবৰ আছে মেইন খবৰটো হৈছে শিক্ষা বিভাগত কিমান পদ খালী হৈছে আপোনালোকে ভাবিলে আচৰিত লাগিব গতিকে আজিয়ে আপোনালোকে দেৰি নকৰি পেলাই অনলাইন আবেদন কৰক শিক্ষা বিভাগত ওলাইছে 10219টা পদ খালী কিমান এটা ডাঙৰ ছাত্ৰ 10219টা পদ শিক্ষা বিভাগত খালী হৈছে আৰু বিদ্যুৎ বিভাগত মই আপোনালোকক কোৱাই নাইকিয়া অসম ৰাজ্যিক বিদ্যুৎ বিভাগত ওলাইছে 3543টা পদ খালী গতিকে আপোনালোকে যিসকল ইচ্ছুক ব্যক্তি আছে আজিয়ে দেৰি নকৰি পেলাই অনলাইন আবেদন কৰিবলৈ চেষ্টা কৰক এই মাহৰ লাষ্ট তাৰিখত আপোনালোকৰ আবেদন অনলাইন প্ৰক্ৰিয়া চালু হৈ যাব গতিকে দেৰি নকৰি পেলাই এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ আপোনালোকে চাব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু প্ৰত্যেকে অনলাইন আবেদন ফিল আপ কৰিবলৈ আজিৰ পৰাই ষ্টাডি কৰি দিয়ক গতিকে আজিৰ ভিডিঅ'টোত মই আপোনালোকক আজিৰ ভিডিঅ'টোত মই ইমানখিনিকে ইনফৰমেশ্যন দিছোঁ গতিকে অনলাইন কেনেকৈ কৰিব লাগে প্ৰত্যেকটো বিভাগত মই দেখাই দিবলৈ অলপ মোৰ কাৰণে জটিল হৈ যাব পাৰে গতিকে আপোনালোকে নিজে চাই ল'ব কোনটো বিভাগত ক'ত কেনেকৈ অনলাইন কৰিব পাৰে গুগলত চাৰ্চ কৰিলে আপোনালোকে সম্পূৰ্ণ ডিটেইলছ পাই যাব গতিকে আপোনালোকে দেৰি নকৰক আবেদনৰ কাৰণে প্ৰিপেয়াৰেশ্যন কৰক আজিলৈ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে ভিডিঅ'টো 10জন লোকে পায় আৰু বেলেগৰ প্ৰত্যেকৰে যাতে কিবা এটা নহয় কিবা এটা উন্নতি হওক